লিও তুই ভয় খাইছ যা কি খালি আকৌ বেলু খাও তই আগতে হলে কি কৰিলো মই বাঘ পুহিছিলো এটা সময়ত এটা বাঘ 2 বছৰ আছিলে মোৰ লগত ক্লাছ 9 তেতিয়া তামোলপুৰত বাঘ হৰিণা দুটা মৌৰা চৰাই সেইসোপা লৈ বিজি আৰু গছৰ ওপৰত পৰিছিল বোলে মই গছৰ ওপৰত তামোলপুৰ খালি সেই মোৰ কোৱাৰ্টাৰটো নাই আৰু ভাঙি দিব লাগে বেলেগ হৈ গছজোপা আছে কিন্তু লাষ্ট টাইম যাতে আছিলে মানে এতিয়া লিও তুই ভয় খাইছ যা কি খালি আকৌ বেলু খাও তই আগতে হলে কি কৰিলো মই বাঘ পুহিছিলো এটা সময়ত এটা বাঘ 2 বছৰ আছিলে মোৰ লগত ক্লাছ 9 তেতিয়া তামোলপুৰত বাঘ হৰিণা দুটা মৌৰা চৰাই সেইসোপা লৈ বিজি আৰু গছৰ ওপৰত পৰিছিল বোলে মই গছৰ ওপৰত তামোলপুৰ খালি সেই মোৰ কোৱাৰ্টাৰটো নাই আৰু ভাঙি দিব লাগে বেলেগ হৈ গছজোপা আছে কিন্তু লাষ্ট টাইম যাতে আছিলে মানে এতিয়া লিও তুই ভয় খাইছ যা কি খালি আকৌ বেলু খাও তই আগতে হলে কি কৰিলো মই বাঘ পুহিছিলো এটা সময়ত এটা বাঘ 2 বছৰ আছিলে মোৰ লগত ক্লাছ 9 তেতিয়া তামোলপুৰত বাঘ হৰিণা দুটা মৌৰা চৰাই সেইসোপা লৈ বিজি আৰু গছৰ ওপৰত পৰিছিল বোলে মই গছৰ ওপৰত তামোলপুৰ খালি সেই মোৰ কোৱাৰ্টাৰটো নাই আৰু ভাঙি দিব লাগে বেলেগ হৈ গছজোপা আছে কিন্তু লাষ্ট টাইম যাতে আছিলে মানে এতিয়া